হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আজিৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু আজি আমি এখন জেগালৈ যাম এখন ফেষ্টিভেললৈ যাম কি ফেষ্টিভেল সকলো কৈ আছোঁ আৰু আপোনালোকে পৰা ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু পূৰা আজি ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব বুলি আশা ৰাখিছোঁ আৰু হ'বই লাগিব আৰু আপোনালোকে পৰা ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু গাইজ আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে হয়তো গম পাইছে থাম্বনেইল দেখিবলৈ পাইছে যিহেতু সেইকাৰণে আৰু বেছি নকওঁ তাৰপিছত নহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কি ভিডিঅ' কি কৰিম মানে আজি এতিয়া কৈ আছোঁ বৰ্তমান আজি মানে ঘৰত বহিয়ে মই আপোনালোকক এখন মানে কাৰ্বি ফেষ্টিভেল দেখাবলৈ চেষ্টা কৰিম কাৰ্বি ফেষ্টিভেলখনৰ নাম হৈছে লামেট আমেই নে আমাই কয় সেয়াই আৰু মানে এনেকৈ কয় লামেট আমাই নে কি আৰু সেইটো তাৰপিছত এই ফেষ্টিভেলখন মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ওপৰৰ পৰা মানে ঘূৰি ঘূৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম দিনৰ ভাগৰ ৰাতি ভাগৰ আৰু তলত ঘূৰি ঘূৰিও কেমেৰাৰ লগত উঠাই আপোনালোকক ধুনীয়া ব্লগ এটা দেখাবলৈ চেষ্টা কৰিম আপোনালোকে পূৰা আজি মোৰ ফালৰ পৰা ড্ৰোন শ্বট পাব আৰু আপোনালোকে পূৰা ভিডিঅ'টো শেষলৈ চাই থাকিব বলক তেনেহ'লে আমি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ তো গাইজ পুৰা লেটছ গো এবাৰ ৰাতিৰ দৃশ্য আপোনালোকক পুৰা দেখাই আছোঁ বাকী সকলো দৃশ্য দেখিলে যেতিয়া এতিয়া নাচ গান ফাললৈ যাওঁ আৰু আপোনালোকক পুৰা দেখাওঁ আৰু চলো গাইজ ভিডিঅ'টো চাই কেনে পালে যদিহে ভিডিঅ'টো চাই
বহুতে ভাল পাইছে তেতিয়াহ'লে পূৰা লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু লগতে যিমান নিজৰ বন্ধুবৰ্গৰ সৈতে আপোনালোকে শ্বেয়াৰ কৰি দিব যদি এই ভিডিঅ'টো ভাল লাগে আৰু এবাৰ কৈছোঁ লাইক শ্বেয়াৰ সকলো কৰি দিব তাৰপিছত ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব যদিহে নতুন আহিছে এই চেনেলটো যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টো এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ মানে আৰু এনেকৈ আৰু মই নিজে গৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম আৰু আহি আছে বৰ্তমান সময় আৰু আপোনালোকক পূৰা ধামাকা ভিডিঅ' দিম আৰু এইকেইদিন মানে কাহ চাহ হৈ আছে সেইকাৰণে মানে আৰু বতৰ চতৰ একদম বেয়া মৌচম একদম ভাল নহয় ঘৰৰ ভিতৰতে আছোঁ সেইকাৰণে আৰু আজিলৈ মানে আন এটি ভিডিঅ'লৈ লগ পাম টাটা বাই বাই